হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভাল নহয় জানো? বৰ্তমান আমাৰো ভালে। চ' আজি মই নামঘৰত উপস্থিত আছোঁ। আজি নামঘৰৰ প্ৰতিষ্ঠা দিৱস হয় আৰু এই নামঘৰটো 2018 চনত 16 জুলাই তাৰিখত স্থাপিত কৰিছিল আৰু আজি 23 চন 16 জুলাই, আজি প্ৰায় 5 বছৰ কমপ্লিট হৈ গ'ল। তাৰ পাছত আজি প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। চ' আপোনালোকক ভিডিঅ' যোগেদি সকলোখিনি দেখাম। এয়া দৰ্শবিতা নৃত্য, আপোনালোকক অকণমান দেখাই দিছোঁ। আপোনালোকে চাই থাকক। কেনেকুৱা লাগিলে ভিডিঅ'টো লাষ্টত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইবো কৰি দিব যদিহে ভাল লাগে। আৰু মই আপোনালোকক বেংগলোৰত থকা ভাল ভাল ভিডিঅ' আৰু ভাল ভাল জেগা দেখাবলৈ যত্ন কৰিম যিমানখিনি পাৰোঁ। আৰু চ' আপোনালোকে প্লিজ মোক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ৰাখিব বুলি আশাৰে বাট চাই ৰ'লোঁ। পল্লৱ সেনাপতি প্ৰথম হৈছে বীৰেন্দ্ৰ সাহা, তেখেতক উপহাৰটি প্ৰদান কৰিবলৈ মই সভাপতি যোৱাকালি নামঘৰত ড্ৰয়িং কম্পিটিশ্যন পাতিছিলে, তাতে দেহাইও অংশগ্ৰহণ কৰিছিলে। এতিয়া বৰ্তমান তেওঁলোকক পুৰস্কাৰ বিতৰণ কৰি আছে। এয়া ছেকেণ্ড হৈছে প্ৰীতম হাজৰিকা। প্ৰীতম হাজৰিকাক আমাৰ উপহাৰটো দিব আমাৰ উপসভাপতি সুৰেশ বৰুৱা ডাঙৰীয়াই। পল্লৱ সেনাপতিক এটা মৰমৰ উপহাৰ দিবৰ কাৰণে মই শ্ৰী গণেশ গগৈক অনুৰোধ জনাইছোঁ। গ্ৰুপ বিত আমাৰ তিনিজনৰ ভিতৰত প্ৰথম হৈছিলে কীৰ্তনা গগৈ। তেওঁ আহি পাইছে, তেওঁ দৌৰি দৌৰি আহিছে, গতিকে তেওঁক মই উপহাৰটো দিবৰ কাৰণে মুনি ভাৰতীক অনুৰোধ জনাইছোঁ। আহক এতিয়া সকলোৱে মিলি জুলি মণিপুৰীয়া এটি সুন্দৰ কণ্ঠৰে হৰিনাম উপভোগ কৰোঁ।